মোৰ টোপনি লাগি আছে, টোপনি ভঙাই নাই। মই গেটখন খুলি দেখুৱাই দিছোঁ ৰাস্তাটো, আৰু খালী হৈ আছে এইখিনি মৰ্ণিং কাৰণ মই মঙলদৈ যাম মোৰ ঘৰলৈ, কাৰণ কোৰ্টত যাম আজি। হেল্ল' এভৰিৱান, ৱেলকাম টু আনাডাৰ ব্লগ। মই নাজি ইছান আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। আৰু আজি মই মঙলদৈত মোৰ ঘৰলৈ গৈ আছোঁ, কাৰণ আজি মোক ডেটটো দিছিলে আৰু সেইকাৰণে মই গৈ আছোঁ আজি কোৰ্টলৈ মঙলদৈ, কাৰণ সেইখিনিও মই দেখুৱাই থাকিম, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব। আৰু এয়ে হৈছে উৰণীয়া সেতুখনো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মৰ্ণিং 5টা বজাতে আজি মই ঘৰলৈ বুলি গৈ আছোঁ, আৰু ঘৰলৈ বুলি ক'লে মনটো বহুত ভাল লাগে থাকে, কাৰণ বহুত ব্যস্ততাৰ মাজত ঘৰখনলৈ যাবলৈ বহুত টাইমেই নাপাওঁ। কেতিয়াবা যোৱা হয়, মাহৰ মূৰত মাজত এবাৰ দুবাৰ এনেকৈ যোৱা হয়, তেনেকৈ যাবলৈ নোৱাৰোঁ। এয়া হৈছে জালুকবাৰী, আৰু জালুকবাৰীৰ পৰা মোৰ ঘৰলৈ কিলোমিটাৰ হৈছে 64 কিলোমিটাৰ মঙলদৈলৈ। আৰু এয়া হৈছে শৰাইঘাট দলং। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই সকলোখিনি দেখুৱাই যাই থাকিম, চাই থাকিবচোন। এইখন হয় চাংচাৰী টোল গেট। এইটো হৈছে আমাৰ বাইহাটা চাৰিআলি টু মঙলদৈ যোৱা ৰাস্তা, তেজপুৰ যাব পাৰি এই ৰাস্তাটোৰে। আৰু এইটো ৰাস্তা বহুত মানুহ এক্সিডেণ্ট হয়, কাৰণ এইটো ওৱান ৱে কাৰণে। কেতিয়ালৈ হ'ব বা 4 লেন সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ সেয়েহে যাত্ৰা বুলি ঘৰলৈ যে গৈ আছোঁ, আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ। এই চাওকচোন, ৰাস্তাটো ইমান ধুনীয়া শান্তি পৰিৱেশ পুৱাতে মৰ্ণিং, আৰু এখন স্কুল বাছ কিবাকিবি এনেকৈ আহি আছে। এইখিনিৰ পৰাই দৰং জিলা ষ্টাৰ্ট হ'ল, আৰু মই দেখুৱাই যাম। এইটোৱে হৈছে নাৰিকলী মন্দিৰ। যিসকলে আহি পোৱা নাই সেইসকলে কেতিয়াবা আহিবচোন, নাৰিকলী মন্দিৰটো খুবেই ধুনীয়া হয়, কেতিয়াবা আহি চাই যাব। এইটো হৈছে বাবাৰ দৰগাহ, আৰু এইটো মাৰুজ চকতে আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে থকা এইখন হৈছে মঙলদৈ মহাবিদ্যালয় কলেজ, আৰু এয়ে হৈছে মঙলদৈ টাউনত মই সোমাম, আৰু আপোনালোকৰ ভিডিঅ'টো ৰেডি হৈ গ'লোঁ, আৰু এতিয়া মই যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ। আৰু এতিয়া মই দেখুৱাইছোঁ, এইখনেই হৈছে মোৰ কেইদিনমান আগতে আহিছিলে ন'টিছখন মোৰ ঘৰলৈ। এইখন মোৰ নামত আৰু মোৰ দেউতাৰ নাম মেনশ্যন কৰা আছিলে, সেয়েহে মই আপোনালোকক দেখুৱাই দিছোঁ এইখন ন'টিছখন। আৰু মই এতিয়া বেলকনিৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিছোঁ। মই যাবলৈ ওলালোঁ, ভিউটো চাই লওকচোন। আৰু নিয়াজ আহি ৰখি আছে ৰাস্তাত, আৰু ময়ো ওলাই যাওঁ, চাই থাকিব। এয়া নিয়াজ আৰু মই যাম এতিয়া, আৰু মই বেছি কথা কৈ নাথাকোঁ, কাৰণ মই অলপ গাড়ী নতুনকৈ চলোৱা কথা, আৰু ক'ৰবাত কিবা হৈ গ'লে বহুত প্ৰব্লেম হৈ যাব, সেইকাৰণে মই একো বেছি কথা নকওঁ। আৰু আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। আৰু বেছি কথা নকওঁ, আমি এতিয়া পায়ে যাম, আৰু পাব অৱস্থা হৈয়ে গৈছে, বেছি টাইম নাই, পাই গ'লোৱে। আৰু আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ, গাড়ীখন সোমাই দিলোঁ কোৰ্টৰ ভিতৰত। এয়াই হৈছে আমাৰ মঙলদৈ কোৰ্টখন, লগতে থানাখনো লগতে আছে। দেখুৱাই দিলে, এইটোৱে MVIৰ যোনটো আমাৰ ফাইন কাটা আদালত বুলি কোৱা হয়। বৰ বেছি ডাঙৰ নহয় এইটো আদালত, আৰু ডাঙৰ আদালতো আছে, যেতিয়া ডাঙৰ কেছ থাকে সেইটো ট'টেলি বেলেগ হয়। জাজজনে ক'লে যে মহৰীৰ পৰা এখন লিখা আনিব লাগিব, কাৰ্টিজ বুলি কোৱা হয় সেইখন। ইয়াতে যে দেখিছে মানুহবোৰ, বহুত কিবাকিবি অৰুণোদয়ৰ পৰা আদি কৰি বহুত কাম থাকে ইয়াতে। মোৰ নামত নটিচ অহাৰ কাৰণে আদালতত উপস্থিত হৈ বা হাজিৰ হৈ মই লিখাই মহামান্য আদালতত মই টকা দিবলৈ স্বীকাৰ থাকিলোঁ, মোৰ জৰিমনাৰ টকাটো দিবলৈ স্বীকাৰ থাকিলোঁ। পেপাৰখন লিখা হৈ গ'ল, আৰু ইতিমধ্যে আৰু তাত জমা দি দিম। আৰু এইমাত্ৰ মই ফাইন দিলোঁ 1000 টকা, আৰু এতিয়া লাগিলে 4 চকীয়াখনত 2000 টকা।
এনেকুৱা নাছিলে যে তাত গাড়ী নাছিলে, গাড়ী বহুত দীঘলীয়া এটা লাইন আছিলে, সেইকাৰণে আমিও গাড়ীখন পাৰ্কিং কৰি ৰাখিছিলোঁ। আৰু মই ভাবোঁ ইয়াতে পাৰ্কিং সুবিধাখিনি কৰি দিলে বেছি ভাল হয়, কৰ্টত অহা যোৱা মানুহখিনি সুবিধা হ'ব বুলি। মই জাৰ্জক সুধিছিলোঁ যে ফাইন নিদিলে কি হ'ব পাৰে। জাৰ্জে তেতিয়া কৈছিলে 2 বা 3 বাৰকৈ কৰ্টৰ পৰা ন'টিচ পঠোৱা হ'ব, আৰু ন'টিচ যদি ভাইলেট কৰে তেতিয়াহ'লে পুলিচে এৰেষ্ট কৰিব আৰু 3 মাহ জেল হ'ব, আৰু লগতে আৰু ডাবল জৰিমনাও ভৰিব লাগিব। দিনটো আমি দুয়োটা একেলগে থাকিলোঁ বহুত টাইম, আৰু নিয়াজ জিমলৈ যাব এতিয়া আৰু মই গুৱাহাটীলৈ যাম।